হেল্ল' গাইজ, আজি মোৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বহুত দিনৰ আগতে এটা মই ভিডিঅ' দিছিলোঁ, মানে মোৰ বৰ্তাৰ সকামতে ইনকুবেটৰ এটা বনাই আছিলোঁ, মানে কণী উমনি দিয়া মেচিন এটা বনাই আছিলোঁ। তো আজি ছাকচেছ হৈছোঁ। তো আপোনালোকে ভিডিঅ'বোৰত যিমান পাৰে মৰম দিব। আৰু যোৱাকালি এটা লং ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টো গৈ চাবগৈ আপোনালোকে, আৰু যিমান পাৰে ছাবস্ক্ৰাইবটো কৰি দিব। তেনেহ'লে ব'লক পাছলৈ চাই গৈ থাকক, আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। তো গাইজ, এই ভিডিঅ'টোৰ পৰা মই ইমানখিনিয়ে মানে জানিব পাৰিলোঁ যে আপোনালোকে মানে পোৱালি কিনি আনি পোহাতকেনে ঘৰতে এনেদৰে মানে ইনকুবেটৰ বনাই লওক। তো তেতিয়া অকণমান সুবিধা হয় আৰু কম খৰচ হয়। এতিয়াতো এটা পোৱালিৰ দাম আপোনাৰ 40 টকাৰ পৰা বা 45 টকা বা 50-55 টকামান হয়গৈ। তো আপোনালোকৰ যদি ঘৰত যদি এনেদৰে মানে কুকুৰা মানে ডিম পাৰি আছে, তেনেহ'লে ঘৰতে এনেদৰে ইনকুবেটৰ বনাই লৈ উমনি দিয়ক। দুটা এটা বেয়া হ'ব পাৰে। মই বৰ্তমান 20টা ডিম উমনি দিছিলোঁ, আৰু প্ৰায় 13টা ডিম ওলালে পোৱালি, আৰু বাকী 7টা ডিম বেয়া হৈছে। তো একো নাই, ভাল বেয়াটো থাকিবই। পোৱালি কিনি আনিলেও এটা দুটাটো মৰেই। এতিয়া এই যিমানখিনি পোৱালি ওলালে সিমানখিনি এতিয়া ভালদৰে মানে চোৱা চিতা কৰিব লাগিব। আৰু এতিয়াতো সিহঁতক মানে ষ্টাৰ্টাৰ দানা খুৱাইছোঁ সৰুটো। তো প্ৰথমতে এতিয়া এসপ্তাহমানলৈকে সেই দানাটোকে খুৱাব লাগিব। মাজে মাজে চাউলো দিম, আৰু অলপমান ডাঙৰ হোৱাৰ পাছতে আৰু ভাতটো লাহেকৈ দিম। মানে মই যিটো কৰিছোঁ একেবাৰে ঘৰুৱা পদ্ধতিত, মানে বেছি ডাঙৰ হ'লেও মানে দানা চানা বেছিকৈ নোখোৱাওঁ, মানে একদম চাউল আৰু ধান পাৰিলে তাৰপৰা ভাতো দিম মাজে মাজে। তো ইমানখিনিয়ে শিকিছোঁ। মোৰ বেছি জ্ঞান নাই বাৰু ফাৰ্ম কৰাত। তো মানে ফাৰ্ম কৰিবলৈ মন এটা আছে। তো সেইকাৰণে এনেই সৰু সুৰাকৈ আৰু ঘৰতে আৰম্ভ কৰিছোঁ। কি হয় পাছলৈ, তো আপোনালোকেও আশীৰ্বাদ কৰিব, আৰু আপোনালোকেও কৰিবচোন। যোনে যোনে মানে এনেই আছে, তো আপোনালোকেও কিবা এটাও পাব। মানে কি হয়, ঘৰত খাবলৈও হ'ব, কণীখিনি বিকিবলৈও হ'ব। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। এইফালে চাওকচোন, আমাৰ পোৱালিকেইটা চিঞৰি আছে। এইফালে মোৰ ভণ্টি, এইফালে আমাৰ পোৱালি। তো আজিলৈ বাই বাই আৰু গাইছ।